পাৰে এইটো 3 পিচ আছে তো 1500 আহি যাব তো এইটো নেক্সট এইটো মোটামুটি আপোনাৰ এইটো চাব পাৰে 5000 লৰি হয় এইটো প্ৰাইস লাগে হেলিকপ্টাৰ এইটো চাব পাৰে এইটো ওপৰত উৰিব ন ওপৰত উৰিব এটা প্ৰাইসটো কিমান আহিব আপোনাৰ এইটো প্ৰাইস হ'ব 450 বক্স 50 শটৰ 1600 টকা অনলি 1600 টকা এইটো 1600 ত আহি যাব এইটো ন মানে কিমান মাৰ ফাটিব হ্যান্ড বম তো এইটো চাব পাৰে ডাইৰেক্ট তো বাচ্চাইটো কৰিব পাৰে এইটো হ্যান্ড বম হয় তলত মাৰিলে ফুটিব এইটো তো প্ৰাইসটো কিমান আহিব এইটো পাৰ বক্স 50 টকা ফাটিবটো ওপৰতো ফাটিব এতিয়া ড্ৰোন তো এইটো প্ৰাইসটো কিমান হ'ব বক্সটো আহিব তোমাৰ 350 তো ডাইৰেক্ট বক্সটো আহি যাব 350 এনে তো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল তো বৰ্তমান আজি গৈছোঁ আমি ফেঞ্চি তো ফেঞ্চিও কিয় গৈছোঁ তো সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে কম আপোনালোকে শেষলৈকে চাই দিব ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট দিব তো আমি বেছি দেৰি কৰি নাথাকোঁ ইয়াতে তো ওলাই যাওঁ ঘৰৰ পৰা ওলাই গৈ আপোনালোকক লগ পাইছোঁ তো তেতিয়ালৈকে আপোনালোকে চাই দিব শেষলৈকে তো বলক তো গাইজ বৰ্তমান মই এতিয়া ফেঞ্চি বজাৰ আহি গ'লোঁ ফেঞ্চি বজাৰ অহাৰ কাৰণটো হ'ল কি আজি যিহেতু আপোনালোকে গমেই হৈছে দেৱালী আহিছে তো দেৱালীৰ মাৰ্কেটখন এক্সপ্ল'ৰ কৰিম আজি লগত আছে মোৰ ৰাজপিকে অলপ সহায় কৰি দিব তো ভিডিঅ' কৰাত তো এতিয়া বৰ্তমান আমি সোমাই গৈছোঁ তো সোমাই গৈ দেখাইছোঁ আপোনালোকক তো কি আছে সকলোবোৰ দেখাম তো আপোনালোকে চাই থাকিব বৰ্তমান আমি এতিয়া ফেঞ্চি বজাৰত আছোঁ তো এতিয়া দোকান এখনত দাম দৰ চাওঁ কি নহয় কি হৈছে আগত কি বাঢ়িছে নে কমিছে সকলোবোৰ জনাওঁ আপোনালোকক তো আমাৰ ইয়াতে দাদা আছে তো দাদাৰ লগত এটা কথা পাতিম তো আহা মোৰ লগত তো এইবিলাক দোকান চাব পাৰে পূৰা একদম ষ্টক ফুল হৈছে গোটেই চাব পাৰে দিয়ালিৰ ওপৰতে তো এইবিলাক চব ফুল হৈছে এইবিলাক চাব পাৰে বাণ্ডেল ৰাখি থৈ দিছে দাদাহঁতে এতিয়া দাম চাম সুধিম তো দাদা আমাৰ এইফালে আছে তো আমাৰ দাদা এই বিৰাজ দা আছে ইয়াতে তো সকলোবোৰ কৈ দিব দাম দৰ কৈ দিব এইবিলাক কিমান আপোনাৰ পুৰা মাৰ্কেট অল অভাৰ গুৱাহাটীত 900 টকা বিক্ৰী কৰিছে আমি 700 তো গাইছ এইটো অল অভাৰ 900 বিক্ৰী কৰে কিন্তু দাদা আহিলে আপোনালোকে ডাইৰেক্ট 700 পাই যাব হয়তো আপোনালোকে আহিলে কিবা আৰু কম কৰি দিব এইটো মিছ নাম্বাৰ এটা লগতে আৰু এইফালে চাব পাৰে এইবিলাক শ্বৰ্ট আছে এইটো কিমান আহিব শ্বৰ্টটো কোনটো এইটো আপোনাৰ 1500 টকা আহিব 3 পিচ এইটো চাব পাৰে এইটো 3 পিচ আছে তো 1500 আহি যাব তো এইটো নেক্সট এইটো মোটামুটি আপোনাৰ এৰিয়া ললো পুৰা এৰিয়া ললো কালাৰিং হয় মাল্টি কালাৰত আছে তো এইটো 1500 আহি যাব না সেম ৰেঞ্জত আহিব না তো এইকেইটা চাব পাৰে গোটেইকেইটা সেম ৰেঞ্জতে আহিব তো 1500 গোটেইকেইটা আহি যাব তো আপোনালোকে ভিজিট কৰিব তো অলপ কম হৈ যাব এইবিলাক চাব পাৰে আপোনাৰ হৈ গ'ল লৰি হয় 2000 লৰি 2000 50 শট 50টা শট আৰু এইটো 50 শটৰ 1600 টকা অনলি 1600 টকা এইটো 1600ত আহি যাব এইটো ন কিমান মাৰ ফাটিব 50টা শট লাগাতাৰ 50টা ফাটিব এইটো 50 বাৰ মান ফাটিব আপোনালোকে ওপৰত যাব পাৰে নেক্সট কোনটো আছে বল দেখাই এই আপোনাৰ এইটো আপোনাৰ বাজিব তলতে ফাটিব ওপৰতে যাব কথা মতে নতুন কৰি আহিছে তলতে ফাটিব তো ওপৰতে ফাটিব কিবা এটা গান চান আহিব নেকি কিবা নাই একো নাহে এইটো আপোনাৰ তোমাৰ কলকাছৰ নিচিনা আৰু এইটো ডাইৰেক্ট আৱাজ হ'ব নতুন আহিছে এবাৰ মাৰ্কেটত তো দামটো কিমান এইটো দাদা এইটো আপোনাৰ আহিব 450 এইটো আহিব আপোনালোকৰ 450 আহি যাব ন সৰু চাইজৰ আছে ইয়াত আৰু এইটো চাব পাৰে এইটো সৰু চাইজৰ 250 আহিব তো ভেৰাইটি আছে তো আপোনালোকে এবাৰ খালি ভিজিট কৰিলে হ'লতো পাই যাব চকৰি হয় এইটো কিমান আহিব আপোনাৰ 350 পেকেট 10 পিচ আছে তো ইয়াতে 10 পিচ আছে তো 350 এইটো আহি যাব চকৰি এইটো চাবই পাৰে আপোনালোকে মাল্টি কালাৰত আহিব এইটো মাল্টি কালাৰ কলকাছ এইটো চাব পাৰে আপোনালোকৰ কলকাছ হয় মাল্টি কালাৰ ডাঙৰ চাইজৰ হয় আৰু সৰু চাইজৰ এইটো চাইজ আহিব তো গাইছ এইটো চাইজৰ আহি যাব 10 মিনিট জ্বলিব এইটো 10 মিনিটৰ কাৰণে জ্বলিব এইটো প্ৰাইচটো কিমান আহিব এইটো আপোনাৰ আহিব 500 পেকেট আহিব ডাইৰেক্ট পেকেটত আহিব 500 তো খোলা কৰি বেছি আছে ন আপোনাৰ খোলা নাই আমি হোলসেল ডাইৰেক্ট হোলসেল ৰেটত বেছি আছে এইটো দোকান আছে এইখন চাওক এইটো স্পৰ্টখন মাৰি দিয়ক এইটো নাম্বাৰ আছে মোৰ দাদাৰ 700 আপোনালোকে এড্ৰেছটো ইয়াতে পুৰা ডিছপ্লে কৰি থৈ দিয়া আছে তো আহিলে দাদাক লগে হ'ব তো আমাৰ দাদাৰ ইয়াতে দোকানখন আছে তো এড্ৰেছটো দেখাই দিলোঁ তো আপোনালোকে ভিজিট কৰিব একো টেনশ্যন নাই তো গোটেই ডিছকাউণ্টত ডাইৰেক্ট কৰি দিব তো আৰু চাওঁ আমি কি আছে ইয়াতে চাওঁ চাব পাৰে ডাঙৰ চাইজৰ ফুলজাৰি হয় এইটো 10 মিনিট জ্বলিব এইটো প্ৰাইচটো কিমান আহিব দাদা আপোনাৰ 350 এইটো আহিব আমাৰ 350 আহি যাব ডাইৰেক্ট পেকেটত আহিব 10ডাল থাকিব আৰু ডাঙৰ হয় চাব আৰু সৰু চাইজৰো পাই যাব 50 চেমৰ হয় সৰু চাইজৰো আছে তো মই ডাঙৰ এটা দেখাই দিছোঁ এইটো সবচে ডাঙৰ আহিছে এইবাৰ আহিছে ন আৰু কিবা বেলেগ নতুন কিবা আহিছে এইটো আপোনাৰ 50 পেকেট আছে এটা বক্সত 50 পেকেট আছে আমি বিক্ৰী কৰি আছোঁ আপোনাৰ 450 এইটো দাদাহঁতে বিক্ৰী কৰি আছে 450 হয়তো এনেকুৱা চৰ্ট আহিব এইটো কেকাৰ চৰ্ট তলত দিয়া লগে ফাটি যায় আপোনালোকে গমেই পায় এইটো কেকাৰ চৰ্ট সৰু ল'ৰা ছোৱালীৰ বাবে তো এইটো
দামটো 450 টকা বক্স এইটো 450 50 আপোনালোকে লৈ যাব পাৰিব এতিয়া আছপিক তো এইফালে ডিছপ্লে কৰি থৈ দিয়া আছে তো এবাৰ দেখাই দিয়া তো গাইছ আপোনালোকে চাবই পাৰে গোটেই একদম ষ্টক ফুল হৈছে তো আহিলে আপোনালোকে দেখাই পাব এইবিলাক আমাৰ এতিয়া আমি বেলেগ এখন দোকানত গৈছোঁ তো তাতে কাষ্টমাৰ ভিৰ লাগি গ'ল তো এতিয়া আমি বেলেগ এখন দোকানত চাব গৈছোঁ কিমান কি প্ৰাইচ তো আহিলে মোৰ লগত বৰ্তমান আমি সকলোবোৰ আজি এক্সপ্ল'ৰ কৰিম তো কি ফুড কি দোকান দিছে তো গোটেই দেখাম আপোনালোকক তো এতিয়া গৈছোঁ আমি আৰু এখন দোকানত আহিছোঁ ইয়াতে প্ৰাইচটো চাওঁ তেনেকুৱা আগতকৈ প্ৰাইচটো কমিছে নে বাঢ়িছে এটা বস্তু অলপ ভাল হ'ব অলপ দামটো বাঢ়িছে বাৰু তথাপিও আমি জানি লওঁ কোনটো কি দামটো দেখাই দিব দাদাই তো নতুন কিবা ওলাইছে নেকি আজি দাদা সোধোঁ তাতে কিবা ওলাইছে নেকি এইটো চাব পাৰে আপোনালোকে হেলিকপ্টাৰ এইটো চাব পাৰে এইটো ওপৰত উৰিব ন ওপৰত উৰিব এইটো প্ৰাইচটো কিমান আহিব আপোনাৰ এইটো প্ৰাইচ হ'ব তোমাৰ 450 বক্স এইটো আহিব আপোনালোকৰ 450 আহি যাব আৰু নতুন কিবা ওলাইছে তোমাৰ এইটো ড্ৰ'ন তো এইটো প্ৰাইচটো কিমান আহিব দাদা বক্সটো আহিব তোমাৰ 350 তো ডাইৰেক্ট বক্সটো আহি যাব 350 এনে ছিংগলটো নিবিচাৰে আপোনালোকে ছিংগল বেচা নাই তো ডাইৰেক্ট বক্সৰ লগত 350 আহিব আৰু দেখাই দিব পাৰে তোমাৰ আকৌ এইটো এটা আহিছে হেণ্ড বম তো এইটো চাব পাৰে ডাইৰেক্ট তো বাচ্ছা এইটো কৰিব পাৰে এইটো হেণ্ড বম হয় তলত মাৰিলে ফুটিব এইটো তো প্ৰাইচটো কিমান আহিব এইটো পাৰ বক্স 50 টকা পাৰ বক্সতে 50 আহিব বক্সত চাব পাৰে আৰু তো এইটো চাব পাৰে এইটো গান হয় গান কেৰেক্টাৰ্ছ হয় তো চাব পাৰে এইটো প্ৰাইচটো কিমান আহিব দাদা এইটো পুৰা বক্সটো আহিব তোমাৰ 450 500 তো ডাইৰেক্ট বক্সত আহিব 450 আহিব তো নতুন এইটো এটা আহিছে এইটো ফুল যাইতে নে চেন লাগে দিলে চেন টাইপ ওলাব তো ডাইৰেক্ট চেন টাইপ ওলাব জ্বলাই দিলে তো এইটো চাব পাৰে নতুন এইটো কিমান আহিব দাদা আৰু পাৰ পিচ তোমাৰ 100 টকা তো ডাইৰেক্ট পাৰ পিছত 100 আহিব আৰু কলগছৰ পূৰা ষ্টক ফুল হৈছে তো দাদা প্ৰাইচবিলাক এইবাৰ কৈ দিব এইটো তোমাৰ 750 বাকী 950 তো এইবিলাক আহিব 750 এইটো 950 আৰু এই তোমাৰ এইটো আছে 1250 এইটো আহিবলৈ থাকিব 1250 আছে আপোনালোকৰ বাকী এইবিলাক আহিব 350 এইটো এইটো 1200 ন তো এইটোত চাব পাৰে ডাইৰেক্ট 1200 আহিব আৰু কিবা কম আহিব হ'ব নাই এইটোত কম দাদা তাতে ষ্ট'ৰত আহিলে কম হৈ যাব তো দাদা আপোনালোকৰ ষ্ট'ৰটো এবাৰ এড্ৰেছটো কৈ দিওঁ আৰু কোনখিনি ঠাইত আছে এছএছ ৰোড কাকচুচিয়ালত তো আপোনালোকে তো ডাইৰেক্ট আপোনালোকে এড্ৰেছটোত আহি যাব পাৰে আৰু আপোনালোকে দাদাৰ পৰা লৈ যাব পাৰে দাদাৰ নামটো আপোনাৰ মহম্মদ আবুল হুছেইন দাদা থাকিব ইয়াতে তো আপোনালোকে আহিলেতো নিশ্চয় প্ৰাইচ কমিয়ে যাব তো আৰু ষ্টক চাওঁ আৰু কি কি আছে আপোনালোকৰ দাদা তো বমুৰ প্ৰাইচটো তো এইফালে চাব দাদা হাইড্ৰ আছে হাইড্ৰটোৰ পিচ কিমান আহিব আপোনালোকৰ পাৰ পেকেট পাৰ পেকেট আহিব এইটো কিমান আহিব দাদা পাৰ পেকেট 200 টকা 250 টকা তো পাৰ পেকেট 200 250 আহি যাব আৰু এইবিলাক জগমগ কিমান আহিব আপোনাক আপোনাৰ 40 ৰুপিছ তো পাৰ পেকেট 40 ৰুপিছত আহিব তো বাণ্ডেলটো কিমান আহিব ডাইৰেক্ট বাণ্ডেলো আহিব 220 আহিব তো কিবা এটা কম হৈ যাব আপোনালোকে ডিছকাউণ্ট হৈ যাব আপোনালোকে আহিব আৰু এইটোত কিমান আহিব দাদা এটা পাৰ পিচ আপোনাৰ 250 টকা তো এইটো পাৰ পিচ 250 টকা এইটো কলগাছ হয় ন কলগাছ হয় এইটো বিভিন্ন কালাৰত ওলাব এইটো তো এইবিলাক চাবলৈ কালাৰ এভেইলেবল আহি থাকিব পায় আপোনালোকে চাই লৈ যাব পাৰিব আপোনালোকে আৰু কিবা দেখাই দিব দাদা আৰু নিউ শ্বৰ্ট আছে এইবিলাক আৰু ডাইৰেক্ট শ্বৰ্ট আছে এইবিলাক শ্বৰ্ট চাব পাৰে তো চবতছে দামী দেখাই দিব শ্বৰ্টটো কোনটো 40 শ্বৰ্ট আছে চবচে দামী 240 শ্বৰ্টৰ প্ৰাইচটো কিমান আহিব 240 শ্বৰ্ট আপোনাৰ 5500 আহিব তো 240 শ্বৰ্টত 5500 আহিব 120 শ্বৰ্ট আছে 120 শ্বৰ্টত দেখাই দিব দাদা 120 শ্বৰ্ট এইটো প্ৰাইচটো কিমান আহিব দাদা 120 শ্বৰ্ট 2900 ডাইৰেক্ট 2900 আহি যাব তো ডিছকাউণ্ট হৈ যাব আহিব 2 শ্বৰ্ট আছে 25 শ্বৰ্ট আছে তো পাৰ পেকেট আপোনাৰ 150 বিক্ৰী আছে পুৰা বান্ডিলটো ল'লে 750 আহিব ডাইৰেক্ট বাণ্ডেলটো ল'লে 750 আহিব এইটো হ'লচেল প্রাইস আহিব হ'লচেলত যদি লয় আপোনালোকে ডাইৰেক্ট 600ত আহিব তো আহিব আপোনালোকে তো গোটেই প্ৰাইচ গোটেইখিনি গমে পাব আপোনালোকে তো গোটেইখিনি দেখুওৱা ইমান সম্ভৱ নহয় তো যিখিনি পাৰোঁ সেইখিনি দেখাই দিছোঁ আপোনালোকক তো দাদা এইফালে আছে আমাৰ তো দাদাক লগে পাব দাদা নামটো এবাৰ কৈ দিব তো কমল দাস দাদা লগে পাব আপোনালোকে তো আহিলে তো নতুন দোকানত আহিছোঁ তো এতিয়া দাদাক কওক দাদা আপোনাৰ নামটো তো ইমৰান দাদাক লগেই পাব তো দাদা আপোনালোকৰ আগতে দেখুৱাৰ আগতে এড্ৰেছটো আৰু কিবা ফোন নম্বৰ এড্ৰেছ হ'ল তোমাৰ লৰ্ড প্লাজা লৰ্ড প্লাজাৰ সন্মুখতে আছে দোকানখন দাদা দোকান লগেই পাব আপোনাৰ কি কি নতুন আছে কি কি প্ৰাইচ হয়তো সকলোবোৰ দাদাই কৈ দিব তো দাদা এফালৰ পৰা কৈ দিয়কচোন আপুনি নতুন আহিছে 25 শ্বৰ্ট ফেচবুক দাদাই চাব পাৰে ফেচবুক নতুন আহিছে 25 শ্বৰ্ট প্ৰাইচটো কিমান এইটোৰ প্ৰাইচ পৰিব 750 হয়তো পৰিব 750 তো কিবা এটা ডিছকাউণ্ট কৰি দিব দাদা আহিলেও হ'ল আপোনালোকে আৰু 25 শ্বৰ্ট হয় এইটো 25 হয় তো প্ৰাইচটো কিমান মাল্টি কালাৰ ন প্ৰাইচটো আহিব এতিয়া 750 এইটো আহিব 750 তো 25 শ্বৰ্ট হয় তো মাল্টি কালাৰৰ আছে আপোনালোকে তো আহিলেই হ'ল আপোনালোকে আৰু দেখাই দিম
ইলেক্ট্ৰনিক এইটো হেলিকপ্টাৰ এইটো চাব পাৰে বাচ্চাৰ আইটেম হয় বিৰাট ভাল আইটেম বাচ্চাৰ তো এইটো কিডছৰ কাৰণে হয়তো প্ৰাইচটো কিমান হ'ব 250 অনলি 250 অনলি 250 হ'ব তো কিবা এটা ডিছকাউণ্ট আৰু হৈ যাব তো আহিব আপোনাৰ আৰু এইফালে চাব সিঙ্গেল স্কাই শট ছিংগল স্কাই শ্বট তো এইটো চাব পাৰে মাল্টি কালাৰত আছে প্ৰাইচটো কিমান হ'ব দাম পৰি যাব 450 টকা আৰু 450 আহি যাব তো কিবা এটা নেগোচিয়েবল হৈ যাব আহি যাব এইটো হ'লে এটা নতুন সেকেন্ড স্কাই শট এইটো আপোনাৰ মাল্টি কালাৰ কিন্তু এইটো দুইবাৰ ফুটিব এইটো দুইবাৰ ফুটিব এইটো প্ৰাইচটো কিমান আহিব এইটো সেম প্ৰাইস এইটো ছেম প্ৰাইচতে আহি যাব আৰু দেখাই দিয়ক আৰু এইবিলাক কিমান আহিব দাদা এইটো হ'ল আমাৰ লংকা এইটোতো চবেই জানে এইটো লংকা হয় লংকা এইটো দাম মাৰ্কেটত চলি আছে 1000 টকা মোৰ তাত একদম ডিছকাউণ্ট কৰি 700 ডাইৰেক্ট ডিছকাউণ্ট আৰু দাদা দিছে মালৰ আপোনালোকৰ পুৰা নাম লেখা কোৱালিটি মাল পাই যাব আপোনালোকে আমি ডাইৰেক্ট আনা মাল আৰু এইবিলাক দেখাই দিব পৰা এইবিলাক ডিছপ্লে কৰি থৈ দিয়া আছে এইবিলাক চাব এইটো পাৰে হ'ল চকৰি বিগ সাইজ মাল্টি কালাৰৰ আহিব Multi colour। মাল্টি কালাৰৰ আহিব প্ৰাইচটো কিমান আহিব দাদা এইটো তোমাৰ পৰিব 350 ডাইৰেক্ট 350 আহি যাব বিগ এইটো সাইজ এইটো হা বিগ চাইজৰ হ'ল বিগ সাইজ আৰু ইয়াতকৈ ডাঙৰ চকৰি এইটো ডাঙৰ চকৰি হৈ গ'লে প্ৰাইচটো কিমান আহিব এইটো প্ৰাইচটো পৰিব তোমাৰ 500 এইটো ডাইৰেক্ট 500 আহি যাব তো কিবা এটা হৈ যাব বিগ সাইজ বিগ চাইজ 5000 লৰি এইটো চাব পাৰে 5000 লৰি হয় এইটো প্ৰাইচটো কিমান আহিব এইটো প্ৰাইচ আহি যাব দাম মাৰা নিয়ে দিছোঁ ইয়াৰ দাম আহি যাব একদম 3500 এইটো ডাইৰেক্ট 3500 আহিব এইটো 5000 হয় লৰি হয় এইটো আপোনালোকে জানে আৰু এটা দেখাই দিয়ক দাদা এইটো 2000 লৰি এইটো চাব পাৰে এইটো 2000 আছে এইটো কিমান আহিব এইটো এইটো প্ৰাইচ আহি যাব তোমাৰ 1500 ডাইৰেক্ট আহি যাব 1500 আহি যাব আপোনালোকৰ 1000 লৰি আৰু 1000 আছে তো দেখাই দিলে হ'ল দাদা মই প্ৰাইচটো কৰি দিব পাৰিব এইটো 1000 এইটো লৰি চাব পাৰে 1000 আছে এইটো প্ৰাইচটো কিমান আহিব 1500 আহি যাব 1500 আহি যাব এইটো ন এতিয়া তোমাৰ 60 এইটো হ'ল 60 শট মাল্টি কালাৰ এইটো চাব পাৰে 60 শ্বট মাল্টি কালাৰ হয় এইটো প্ৰাইচটো কিমান আহিব দাদা 2800 2800 আহি যাব এইটো আৰু এটা তোমাৰ এইটো 120 শট 120 শট এইটো মাল্টি কালাৰ এইটো দাম আহি যাব তোমাৰ 4500 টকা বাৰু আৰু ডিছকাউণ্ট হ'ব এইটো আহিব কিট টাইপ বাচ্চাৰ কাৰণে স্পেচিয়েল বস্তু ভাল বস্তু এইটো পুৰা আপোনাৰ 10 পিছৰ আহিব 450 টকা 450 ন এইটো 10 পিছৰ ফুলজাৰি হয় পুৰা 10 পিছ আহিব মাল্টি কালাৰ হ'ব এইটো 10 পিছৰ আহিব 350 কালাৰিং 250 কৰি আহিব দুটা বক্স গ্ৰীণ কালাৰ এইটো য়েল্লো কালাৰ হা নতুন আহিছে এইটো য়েল্লো কালাৰ চাগে কাৰোবাৰ তাত পাবলৈ নাপাব তাত আহিছে য়েল্লো কালাৰ এইটো 2 পিছৰ আহিব 300 2 পিছৰ আহিব 300 মাল্টি কালাৰ বিগ সাইজ যদি 5 পিছৰ কলগছ যদি লাগে সেইটো ইয়াতে আহি ল'ব পাৰে 5 পিছৰ মানে হোলচেল ৰেট লগাই দিম মই 380 টকা এইটো আৰু কম হৈ যাব কলগছত আহিব আৰু 380 টকাত আহি যাব গোটেই 5 পিছ আছে আপোনালোকে চাব পাৰে এইটো দাদা ডিছকাউণ্ট কৰি গোটেই আহি যাব কিমান হ'ব দাদা এইটো মই ডিছকাউণ্ট কৰি দিম এইটো মোৰ তোমাৰ দিব ক'লোঁ আৰু আমাৰ এইফালে আছে হাইড্ৰ আছে তো সকলোৱে জানে হাইড্ৰ কিমান হ'ব 5000 প্ৰাইচটো কিমান হ'ব দাদা 300 এইটো 300 আহিব এইটো পেকেটত আহিব ন বাণ্ডেলটো কিমান আহিব বাণ্ডেলটো 1000 টকা তো বাণ্ডেলটো আহিব 1000 আহিব আৰু ডিছকাউণ্ট 5 পিছৰ ছেট আহিব 5 পিছৰ ছেট আহি যাব এইটো বাচ্চাৰ এটা টৰ্চ লাইট এইটো টৰ্চ লাইট হয় চাব পাৰে এইটো প্ৰাইচটো কিমান হ'ব দাদা তোমাৰ 250 আহি যাব এইটো ডাইৰেক্ট 250 আহি যাব এইটো হ'ল আৰু দাদাই যদি ইয়াতে কণ্টেক্ট নম্বৰ দি দিব পাৰে তো অৰ্ডাৰো কৰিব পাৰে তো দাদা কণ্টেক্ট নম্বৰটো কৰিব পাৰিব মোৰ কণ্টেক্ট নম্বৰ 9706193648 আহক আপোনালোকে মোৰ তাত একদম ডিছকাউণ্ট পুৰা ডিছকাউণ্ট পাই যাব আপোনালোকে অৰ্ডাৰ ডিছকাউণ্ট কৰি দিব আমাৰ ভিডিঅ' যদি চাই সেইটো ডিছকাউণ্ট কৰি দিব তাৰ ভিডিঅ'ত লাইক ছাবস্ক্ৰাইব চব কৰিব দেই ঠিক আছে দাদা লগ পাই ভাল লাগিলে আপোনাৰ বঙৰটো পাৰত আছোঁ এতিয়া তো যিখিনি বাৰু সেইখিনি দেখালোঁ আপোনালোকৰ চাই কেনেকুৱা লাগে ক'ব কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব সকলোবোৰ আজি ভিডিঅ'টো ইমানে